खलाइगाव गोजौसिन गेजेर फरायसालिखौ आदर्श फरायसालियाव फोजौखांदों। 8 कौटि रांजों गोदानै आदर्श फरायसालि लुनो अन्थाइ खाम्फा गायसनदों। उदालगुरि जिल्लानि खलाइगाव गोजौसिन गेजेरारि फरायसालिनि गोदानै लुनाय आदर्श फरायसालि लुनो अन्थाइ खाम्फाखौ दिनै गायसननानै होयो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। मख'नो गोनांदि गिबि मन्त्री हेमन्त बिश्व शर्मानि जौगाथायनि हान्थिनायखौ बेखेवनाय हाबाफारियाव 8 कौटि रां बाहायनानै लुनो गोनां फरायसालिनि अन्थाइ खाम्फाखौ गायसननानै होनायाव फरायसालिनि फोरोंगिरि फरायसाफोरजों लोगोसे ओनसोलनि रायजो राजाफ्रा रंजाखांनाय फोरमायो। दजिबा नं कलाइगाव विधानसभा बियाबनि एमएलए दुर्गा दास बर' मावफुं सोद्रोमा दिगन्त बरुवाजों लोगोसे इउपिपिएल बिजेपि आरो बिपिएफनि दोलोनि दैदेनगिरिफ्रा बाहागो लानाय दिनैनि बे हाबाफारिखौ दैदेनो एमएलए दुर्गा दास बर'आ। बे हाबाफारिनि सोमोन्दै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरांगिरिनि सिगाङाव मा फोरमायदों खोनासंनि। নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে 8 কোটি টকা যেটো স্যাংচন পাইছে ইয়াৰে আধাৰশিলা স্থাপন কৰিছোঁ। ইয়াত ইএম আমাৰ দিগন্ত বৰুৱা ডাঙৰীয়া, আমাৰ বিধায়ক দুৰ্গা দাস বড়ো ডাঙৰীয়া আৰু সকলো আমাৰ নেতৃবৃন্দ উপস্থিত আছে। মই বিদ্যালয়খনক অভিনন্দন জনাইছোঁ আৰু বহুত প্ৰয়োজন আছিলে এনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ। যোৱা কেইবা দশক ধৰি আমাৰ অসমত নতুন বিদ্যালয় অন্তৰ্গাঁথনি নিৰ্মাণ কৰা হোৱা নাছিলে। সেইকাৰণে বহুত স্কুলৰ জৰাজীৰ্ণ অৱস্থা দেখিবলৈ পাইছিলোঁ আৰু ছাত্ৰ ছাত্ৰীও এটা দুখ মন লৈ পেলাই শিক্ষা গ্ৰহণ কৰিব লাগে। আমাৰ শিক্ষকসকলেও এটা দুখে দুখে শিক্ষা দান কৰিব লাগে, তেনেকুৱা এটা পৰিৱেশ আছিলে। আৰু বিদ্যালয়খনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দেখা পালে সকলোৰে দুখ লগা এটা অৱস্থা আছিলে। কিন্তু এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সকলো হায়াৰ ছেকেণ্ডাৰী স্কুল নতুনকৈ এটা মডেল বনোৱাৰ কাৰণে যিটো এটা আন্তৰ্গাঁথনিৰ এটা স্কিম লৈছে, ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। আৰু বিটিআৰ অঞ্চলতো তেনেকুৱা চব মিলি পেলাই প্ৰায় 200খনমান স্কুল নিৰ্মাণ হ'ব। তো তেতিয়া আৰু আমাৰ বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰটো খুব ভাল হৈ যাব। গতিকে এইটো আমি আশা ৰাখিছোঁ যে ইয়াত এই বিদ্যালয়খিনি নিৰ্মাণ হোৱাৰ পিছত আমাৰ শিক্ষাৰ পৰিৱেশটো আজিতকৈ দুগুণ ভাল হ'ব, এইটো মই আশা ৰাখিছোঁ। হাগ্ৰামা মহিলাই এটা কথা কৈছিল যে কোকৰাঝাৰত আপোনাৰ কেৱল পোষ্টাৰ আৰু স্পীড ব্ৰেকাৰৰ বাহিৰে আপুনি একো উন্নয়ন কৰা নাই। চাওক, মানুহৰ নজৰটো চবৰো বেলেগ বেলেগ থাকে, যোনে যিটো চাই সেইটোৱে দেখা পায়। মই আগতে দেখা পাইছিলোঁ ভাইলেন্স কিবা কিবি, এতিয়া তেখেতে সেই সময়ত সেইটো ভাইলেন্স দেখা নাছিল, তাত বহুত ভাল দেখা পাইছিলে। এতিয়া তেখেতে আমাৰ দিনত এডভাৰটাইজ দেখা পাইছে। এই এডভাৰটাইজবিলাক কি আছে, এতিয়া আপুনি বৈশুমুঠিৰ আমি পোষ্টাৰ লগাইছোঁ। এই পোষ্টাৰখনত বৈশুমুঠি যিটো আমাৰ ভূমিৰ আমি 13টা কি সুবিধা ৰাইজক আনি দিছোঁ। তো আজিৰ ব্যৱস্থাটোৱে হৈছে VCDCয়ে মাজত এটা ডাঙৰ বেনাৰ লগাই দিয়ক, মানুহবিলাক পঢ়ি পেলাই সেইটো কৰিব। আৰু এতিয়া মানে এক্সেছ কৰা আৰম্ভ কৰিছে। গতিকে সেইটোতো আপুনি দিবই লাগিব, কাৰণ ঘৰে ঘৰে যাইতো আপুনি ক'ব নোৱাৰে। বেলেগ বেলেগ মিডিয়া আমি ইউজ কৰিছোঁ, বাট এট দ্য ছেম টাইম পোষ্টাৰটো লগাব লাগিব, তেতিয়াহে মানুহে গম পাব আজি কিবা এটা ভাল কাম হৈছে, ডাঙৰ কাম হৈছে, ইয়াৰ পোষ্টাৰটোতো লগাবই লাগিব। এইটোতো অকল BTCত নহয়, এইটো সমগ্ৰ বিশ্বৰে এটা প্ৰক্ৰিয়া। ছাৰ, BTC ICUত থকা বুলি কৈছে বিধায়ক চৰণ বৰুৱাই, এতিয়া বৰ্তমান নাজানো তেখেতসকলে যদি দেখিছে যে এতিয়া শান্তিৰ বিটিআৰ, প্ৰগতিৰ বিটিআৰ, সমন্বয়ৰ বিটিআৰত যদি ICU বুলি ভাবিছে, তো আমিতো ভালেই পাম। এনেকুৱা ICUৱে আমাক লাগে সদায়। চাওক, এইটো এটা বুজিব লগা এটা বিষয়। খিলঞ্জীয়া মানুহৰ অধিকাৰক লৈ কোনো কম্প্ৰমাইজ নকৰাৰ কথাও নাই। আনপিনেদি এতিয়া যিটো চৰকাৰ আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলে খিলঞ্জীয়াৰ জনজাতি জনগোষ্ঠীৰ কথা চিন্তা কৰে। আৰু সেইকাৰণে আজি বিভিন্ন সশস্ত্ৰ সংগ্ৰামৰ লগত চুক্তি কৰা, শান্তি প্ৰতিষ্ঠা কৰা, বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰা, তেনেকুৱা বহুত কাম কৰি আছে। গতিকে এনেকুৱা চিটুৱেশ্যনত আমি সকলো আলোচনা বিলোচনা কৰি
চিন্তাধাৰাৰ মাজেৰে আগবাঢ়ি যাব লাগিব অসমখন যোৱা দশকৰ পৰা দশক ধৰি বিভিন্ন সমস্যাৰ কাৰণে পিছ পৰি আছিলে এতিয়া ইয়াৰ উন্নয়ন আৰু যিটো প্ৰগতি সেইটো খুব ক্ষিপ্ৰতাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰম্ভ কৰিছে গতিকে এইটো আমি আলোচনা বিলোচনা কৰি কি এটা সমস্যা আছে এইবিলাক সমাধান কৰাৰ বহুত ৰাস্তা আছে কোকৰাঝাৰৰ ৰিজাল্ট কি হ'ব কোকৰাঝাৰত এটা কথা কৈছে হাগ্ৰামা মহিলাৰে যে কোকৰাঝাৰত জয়ী হ'ব তাৰ লগে লগে মন্ত্ৰিত্বও পাব বিপিএফে মন্ত্ৰিত্বও ল'ব শুভেচ্ছা জনালোঁ মই শুভেচ্ছা জনালোঁ আৰু এটা কথা সুধিছোঁ যিটো কলাইগাঁৱৰ পৰা পুবেলতে যোৱা ৰাস্তা সেই পথটোৰ ওপৰত কিবা এটা আজি ঘোষণা কৰিব নিছে যিটো আজি 4 বছৰ ধৰি পৰি আছে স্যাৰ অতি জৰাজীৰ্ণ অৱস্থা টেণ্ডাৰ হৈ গৈছে এইটো কালভাৰটো হৈ গৈছে ৰাস্তাটো হোৱা নাই স্যাৰ ৰাস্তাটো হ'ব স্যাৰ বিটিচি ৰৈ যোৱা টেটৰ শিক্ষকখিনি কি হ'ব ৰৈ যোৱা টেট মানে কোনখিনি যিখিনি হেৰি আছিলে শিক্ষকখিনিয়ে কৈ আছে যে এতিয়াতো টেট পাছ নতুনকৈও কৰাই আছে যিখিনি আমাৰ 3-4টা কেটেগৰী আছে 99ৰ মাষ্টৰৰ চাকৰি দিব লাগে আগতে ঘূৰাই এইটো বহুত বছৰ পেলাই থৈ দিছিলে আমি সেইটো চাফা চুফা কৰি তেখেতসকলক আকৌ লাইনত আনিলোঁ এতিয়া যিখিনি ৰৈ গৈছে এইখিনি আমি দিবলৈ গৈ আছোঁ মানৱতাৰ খাতিৰত তেখেতসকলৰ বহুতে এতিয়া শিক্ষা দান কৰিব পৰা অৱস্থাত নাই তথাপিতো মানৱতাৰ খাতিৰত আমি এইটো কৰিবলৈ গৈ আছোঁ ছেকেণ্ড হ'ল 6 মান্থ টেট বুলি যিসকলে আগৰ চৰকাৰে এইটো আনিছিলে আৰু বহুত বছৰ তেখেতসকলে টেবুলে ঘূৰিৰে বহুলৰ চেণ্ডাৰ জোতা ছিঙি গ'ল তেখেতসকলকো আমি বহুত ৰেগুলাৰ কৰিলোঁ অলপ বাকী আছে এইটো ৰেগুলাৰ কৰি দিম তাৰপিছত নতুনকৈ যিসকল টেট পাছ কৰিছে তেখেতসকলৰো চাকৰি অতি শীঘ্ৰে হ'বলৈ গৈ আছে 2টা ইলেমেণ্টাৰীৰ কাৰণে 1200 পোষ্ট আছে আৰু ছেকেণ্ডাৰীৰ কাৰণে আমাৰ 1400 পোষ্ট আছে 2টাৰো এপইণ্টমেণ্ট হ'বলৈ গৈ আছে নমস্কাৰ মই ডক্টৰ প্ৰতিভা পাছাৰী আগৰৱাল IVF স্পেচিয়েলিষ্ট এট আপোলো ফাৰ্টিলিটি গুৱাহাটী মই জনাব বিচাৰিছোঁ যে মই কোকৰাঝাৰ আপোলো ডায়েগনষ্টিকত 23 মাৰ্চত আহি আছোঁ দুপৰীয়া 12টা বজাৰ পৰা এটা বিনামূলীয়া নিসন্তানতা কেম্প লৈ পেলাই যাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে নিসন্তানতা প্ৰব্লেম আছে আহি পেলাই মোৰ লগত আলোচনা কৰি পেলাই চিকিৎসা কৰিব পাৰে আপোনালোকে বুকিঙৰ কাৰণে কল কৰিব পাৰে 8135834710 নম্বৰত আকৌ একবাৰ কৈছোঁ 8135834710 ফোন নম্বৰত কল কৰি পেলাই আপোনালোকে আপোনালোকৰ এপইণ্টমেণ্টটো বুক কৰিব পাৰে ধন্যবাদ